পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা আৰু জোনবিল মেলাৰ বাকৰিত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ আমি দেখা যাবলৈ যত্ন কৰিম আৰু ইতিমধ্যে যি পাহাৰৰ মামা মামীসকল তেওঁলোক আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু তেওঁলোকৰ পাহাৰৰ যিসমূহ সা সামগ্ৰী সেই সা সামগ্ৰীসমূহ তেওঁলোকে লৈ অহা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীয়ে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখা যাব আৰু এনেধৰণে আচলতে তেওঁলোকৰ যি পাহাৰৰ উৎপাদিত সামগ্ৰীসমূহ সেই সামগ্ৰীসমূহ লৈ অহা দেখিবলৈ পোৱা গৈছে আৰু এই সামগ্ৰীসমূহ তেওঁলোকে অহাকালি পুৱাৰ ভাগত বিনিময় কৰিব ভৈয়ামৰ উৎপাদিত সামগ্ৰীসমূহৰ সৈতে। এগৰাকী লোক আছে তেওঁ ইতিমধ্যে ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কি কিনিলে? মই ইয়াতে জালুক কিনিলোঁ, আদা ল'ম বুলি ভাবিছোঁ। আমাৰ যেনে যিটো ইয়াত লোকেল যিটো বজাৰ আছে তাতকৈ ইয়াত তুলনামূলকভাৱে কম, পোনপটীয়াকৈ পাইছোঁ, ভাল লাগিছে। আৰু ক'ৰ পৰা আহিছে? মই ইয়াৰে ভকত গাঁও হয়। অহা আৰু যিহেতু আৰু দুটা দিন আছে, দুটা দিনতো আহিব? নিশ্চয় আহিম। অহা কাইলৈ বিনিময় প্ৰথা আছে, যিটো আমাৰ বিনিময় কৰিবনে? নিশ্চয় নিশ্চয়, প্ৰতিবাৰে আহোঁ। এইবাৰো ব্যতিক্ৰম নহয়, এবাৰো আহিম। ভালেই লাগিছে। তাৰ আগতীয়াকৈ চাই গ'লোঁ। আগতে ধৰি লওক 2 দিন হৈছিলে, এতিয়া 3 দিন হৈছে। মেইন পৰম্পৰাটো কাইলৈ হ'ব, যিটো ধৰি লওক বৰ্তমান বিশ্বত প্ৰায় বিলুপ্ত প্ৰায় হৈ গৈছে বিনিময় প্ৰথা। কাইলৈ স্থবিৰ হৈ যাব যিটো মুদ্ৰা ব্যৱস্থা অলপ সময়ৰ কাৰণে। সঁচাকৈ আমাৰ কাৰণে ভাল লাগিছে আৰু স্থানীয় মানুহ হিচাপে আৰু ভাল পাইছোঁ। সকলোৱে আহক, মেলা চাওক, ভাল লাগিব। নিশ্চয়কৈ সেয়া আছিলে এগৰাকী আচলতে মেলালৈ অহা এগৰাকী লোক আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে অহাকালি পুৱাৰ ভাগত আচলতে কিছু সময়ৰ বাবে স্থবিৰ হৈ পৰিব যি আমাৰ মুদ্ৰা ব্যৱস্থা, সেই মুদ্ৰা ব্যৱস্থা কিছু সময়ৰ বাবে স্থবিৰ হৈ পৰিব। এগৰাকী পাহাৰৰ মামা আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। অকণমান যদি আগুৱাই আহে। ক'ৰ পৰা আহিছে? আমি উম্ফানে পৰা আহিছে। কিমানগৰাকী আহিছে? আমি আহিছে বৰ্তমান এতিয়া আমি আহিছে 20জন এনেকৈ আহে। কি কি সামগ্ৰী আনিছে? আমি আনিছোঁ আটা, হালধি, কচু, লাও, কিবা কিবি বহুত আছে আৰু। কাইলৈ বিনিময় হ'ব? হ'ব। এই বস্তুসমূহ আপোনালোকৰ আমি হোলাহুলি কিমান দিনৰ পৰা আহি আছে? আমি আজি ৰাতিপুৱা 4টা পৰা ঘৰৰ পৰা আহিছোঁ। আগতেও আহিছে? আহিছে আগতে। প্ৰত্যেক বছৰে? প্ৰত্যেক বছৰে আহে। নিশ্চয়কৈ আচলতে ক'ব লাগিব এনেধৰণে এই পাহাৰৰ যিসকল মামা মামী আহে তেওঁলোকে আহি ইয়াতে তেওঁলোকৰ যিসমূহ পাহাৰৰ উৎপাদিত সামগ্ৰী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, তেওঁলোকৰ যিসমূহ পাহাৰৰ উৎপাদিত সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে ইয়াতে লৈ আহি যিসমূহ আমাৰ ভৈয়ামৰ সামগ্ৰী আছে ভৈয়ামৰ সামগ্ৰীৰে তেওঁলোকে বিনিময় কৰিব। আৰু যি ইতিমধ্যে এগৰাকী লোকে উল্লেখ কৰিছিল যে বৰ্তমান প্ৰায় বিলুপ্তৰ পথত যি পুৰণিদিনীয়া এক পৰম্পৰা আচলতে ক'ব লাগিব যে বিনিময় প্ৰথা, সেই বিনিময় প্ৰথা অহাকালি ইয়াত দেখিবলৈ পোৱা যাব। আৰু জোনবিল মেলা, এই জোনবিল মেলাৰ বাকৰিতে অহাকালি যি গোভা দেউৰজাৰ যিসমূহ ৰজা আছিলে সেই ৰজাসমূহক অহাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁলোকৰ ৰাজভাত্ৰা প্ৰদান কৰা হ'ব। আৰু তেনেধৰণে আচলতে বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত থাকিব, মন্ত্ৰী পীযুষ হাজৰিকাকে আদি কৰি। আৰু পুৱাৰ ভাগত আমি যি উল্লেখ কৰিছিলোঁ যে পুৱাৰ ভাগত তেওঁলোকৰ যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথা দেখিবলৈ পোৱা যাব। আৰু তাৰ পাছতেই তেওঁলোকে জোনবিলত মাছ মাৰিব আৰু একেলগে আনন্দৰ মাজেৰে এসাঁজ তেওঁলোকে খাব। আৰু এনেধৰণে আচলতে চলি থাকিব জোনবিল মেলা। আৰু জোনবিল মেলাৰ পৰা সামগ্ৰিক পৰিৱেশ আমি পৰৱৰ্তী সময়তো দেখা যাবলৈ যত্ন কৰিম। আৰু পুৱাৰ ভাগত কাইলৈ পুৱাৰ ভাগত যিহেতু কাইলৈ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত পুৱাৰ ভাগত এক মুখ্য আকৰ্ষণ থাকিব সেই বিনিময় প্ৰথা আৰু বিনিময় প্ৰথাৰো কিছু দৃশ্যাংশ আমি দেখা যাবলৈ যত্ন কৰিম। আজি 9 বজাৰ পৰা ঐতিহাসিক যি জোনবিল মেলা, এই জোনবিল মেলাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জোনবিল মেলা পৰিচালনা সমিতিৰ দ্বাৰা যি ফ্লেগ হোষ্টিঙৰ কাৰ্যসূচী আয়োজন কৰিছিলে, এই ফ্লেগ হোষ্টিঙত গোভা দেউৰজা দীপসিং দেউৰজাই প্ৰথম ফ্লেগ হোষ্টিং কৰিলে। দ্বিতীয় কাৰ্যসূচী কালচাৰেল প্ৰগ্ৰেম এইবাৰ বহুত আনবাৰতকৈ এইবাৰ বহুত সুন্দৰভাৱে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া জম্মু কাশ্মীৰৰ এটা দল ৰাজস্থান মধ্যপ্ৰদেশৰ পৰা আহি তেখেতসকলক কৃষ্টি প্ৰদৰ্শন কৰি আমাৰ কৃষ্টিৰ লগত সংমিশ্ৰণৰ জৰিয়তে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান এটা তেখেতসকলে ইয়াতে উদযাপন কৰিছে। আমি দেখিবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। আৰু তৃতীয় কাৰ্যসূচী ইতিপূৰ্বে আমি আমাৰ তিৱাসকলৰ যি কৃষ্টি সংস্কৃতিৰ প্ৰতীক ডেকাচাং, বৰঘৰ, মাৰুঘৰ আৰু চৰাইগল, গাহৰি গঁৰালকে আদি কৰি
এই কাৰ্যসূচীখিনি ইতিমধ্যে আমি সমাপন কৰিছোঁ। গতিকে আশা কৰিছোঁ সমূহ ৰাইজৰ উপস্থিতি, সমূহ ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হোৱা যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচী যেন সুন্দৰভাৱে উদযাপিত হওক। অহাকালিলৈ আমাৰ মুকলি সভা আছে। মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল, কিন্তু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 20 তাৰিখে যিহেতুকে অসমলৈ আহিব, গতিকে তেখেত তাত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে হয়তো তেখেত আমাৰ মুখ্যমন্ত্ৰী মহোদয় হয়তো উপস্থিত থাকিব নোৱাৰিব। কিন্তু ইয়াতে আমাৰ স্থানীয় বিধায়ক তথা অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব আৰু স্থানীয় বিধায়ক আমাৰ মৰিগাঁও সমষ্টিৰ ৰামাকান্ত দেৱী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। অসমৰ তিৱাসকল নিজস্ব কৃষ্টি, সংস্কৃতি, ভাষা, জাতীয় সাজপাৰ আৰু পৰম্পৰাৰে অতি সমৃদ্ধ এটা জাতি। প্ৰতি বছৰে এই জোনবিলৰ পাৰতেই তিৱাসকলৰ পৰম্পৰাগত কৃষ্টি, সংস্কৃতি আৰু গোভা দেউৰজাৰ যিখিনি নিয়ম আছে ইয়াতে সকলোৱে উলহ মালহে উদযাপিত কৰে। আৰু এই উদযাপিত হোৱা জোনবিল মেলাৰ বিশেষত্বটো হ'ল যে বিনিময় প্ৰথাৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাটো। এই বৈশিষ্ট্যতাৰ কাৰণে জোনবিলৰ মাধুৰ্যতা, জোনবিলৰ মানে সৌন্দৰ্যতা আজিও মানে অটুট আছে। গতিকে আমি এই জোনবিল মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে অংশগ্ৰহণ আমি দেখিবলৈ পাওঁ, সেইটো অতি আনন্দৰ বিষয়। কাৰণ সংস্কৃতি বিকাশৰ কাৰণে সকলোৱে সহযোগিতাৰ প্ৰয়োজন আছে, নিজৰ ভাষা এটা বিকাশৰ কাৰণে সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে। গতিকে জোনবিল মেলাই সেই নিদৰ্শন দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ অংশগ্ৰহণৰ ইয়াক যাতে অধিক সফল কৰি তোলে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।